নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আছামিজ ডিপ নলেজলৈ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম নেশ্যনেল লিষ্ট অফ ইনটেঞ্জিবল কালচাৰেল হেৰিটেজৰ ওপৰত। 18 এপ্ৰিলক ৱৰ্ল্ড হেৰিটেজ ডে হিচাপে পালন কৰা হয় আৰু সেইদিনা মিনিষ্ট্ৰী অফ কালচাৰে এখন লিষ্ট ৰিলিজ কৰিছিল য'ত আমাৰ অমূল্য পৰম্পৰাগত আৰু পৌৰাণিক সাংস্কৃতিক সম্পদক লিষ্ট আউট কৰা হৈছিল, যাক গুৰুত্বপূৰ্ণ হিচাপে গণ্য কৰা হৈছে। ইয়াত 106টা ইনটেঞ্জিবল কালচাৰেল হেৰিটেজৰ এণ্ট্ৰি আছে আৰু এই সকলোবোৰ এণ্ট্ৰিয়ে ভাৰতবৰ্ষৰ সাংস্কৃতিক আৰু পৰম্পৰাগত বৈচিত্ৰতাক দৰ্শায়। যিখন লিষ্ট এই সময়ত ৱৰ্ক ইন প্ৰগ্ৰেছ হৈ আছে, মানে ভাৰত চৰকাৰে কৈছে এতিয়া আমি ড্ৰাফ্ট ভাৰ্জনটোহে তৈয়াৰ কৰিছোঁ, য'ত কিছুমান সংযোজন, কিছুমান সংশোধন আৰু কিছুমান বাহিৰত হৈ যাব পাৰে। আৰু মানুহৰ পৰা কিছুমান সহযোগিতা বিচাৰিছে। যদি আপুনি কিছুমান হেৰিটেজ এড কৰিব বিচাৰে তেন্তে আপুনি মিনিষ্ট্ৰী অফ কালচাৰলৈ মেছেজ বা ইমেইল পঠাব পাৰে। অৱশেষত এটা কথা গম পোৱা গৈছে, 2024লৈকে এখন ফাইনেল লিষ্ট ভাৰত চৰকাৰে তৈয়াৰ কৰিব য'ত ভাৰতৰ সকলোবোৰ ইনটেঞ্জিবল হেৰিটেজ লিষ্ট আউট হ'ব আৰু আগলৈ এইখন ইউনেস্কো ওচৰলৈ পঠিওৱা হ'ব। এতিয়া এই লিষ্টখন বহুত দীঘল হয়। ইয়াত 106টা এণ্ট্ৰি আছে আৰু এইবোৰ এটা বা দুটা কথাতকৈ শেষ কৰিব নোৱাৰি। আজি মই আপোনালোকৰ আগত 106টাৰ ভিতৰত থকা ইম্পৰ্টেণ্ট ইনটেঞ্জিবল কালচাৰেল হেৰিটেজৰ ওপৰত ডিছকাছ কৰিম, যিবোৰৰ ওপৰত এইবাৰ প্ৰতিযোগিতামূলক পৰীক্ষাত বেছি প্ৰশ্ন অহাৰ সম্ভাৱনা আছে। এই লিষ্টখন প্ৰকাশ কৰা ভাৰত চৰকাৰৰ এটাই উদ্দেশ্য, ভাৰতৰ যিটো ডাইভাৰ্চিটি সেইটো এমফেচাইজ কৰা হওক আৰু তাৰ বিষয়ত সমগ্ৰ বিশ্বত আন্তঃৰাষ্ট্ৰীয় স্তৰত এৱাৰনেছ বঢ়োৱা হওক। এৱাৰনেছ বঢ়োৱাটো এটা কঠিন কাম আৰু অৱশেষত ইণ্টাৰনেশ্যনেল লেভেলত স্বীকৃতি পাব লাগে। ইণ্টাৰনেশ্যনেল লেভেলত স্বীকৃতি দিয়ে ইউনেস্কোই। ইউনেস্কোই এখন নিজৰ ইনটেঞ্জিবল কালচাৰেল হেৰিটেজৰ লিষ্ট কম্পাইল কৰিছে আৰু ইয়াত ভাৰতবৰ্ষৰ ফালৰ পৰা 13টা এণ্ট্ৰি ইতিমধ্যে আছে আৰু সেইকেইটাৰ ওপৰত আলোচনা কৰিম আমি। ইউনেস্কোই 2003 চনত কনভেনশ্যন ফৰ দ্য ছেফগাৰ্ডিং অফ দ্য ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ অৰ্গেনাইজ কৰিছিল। এই কনভেনশ্যনৰ পাছত সিদ্ধান্ত ল'লে যিবোৰ ইনটেঞ্জিবল হেৰিটেজ আছে সেইবোৰক 5টা ভাগত বিভক্ত কৰা হ'ব। ইয়াৰ প্ৰথমটো হৈছে অৰেল ট্ৰেডিশ্যন এণ্ড এক্সপ্ৰেশ্যন। ইয়াত আপোনাৰ নাটকৰ দৰে কিছুমান বস্তু আহি পৰিব। দ্বিতীয়টো হৈছে পাৰফৰ্মিং আৰ্টছ, মিউজিক, ডান্স এইবিলাক আহি পৰিব ইয়াত। তৃতীয়টো হৈছে ছ'চিয়েল প্ৰেক্টিচেছ, ৰিচুৱেল এণ্ড ফেষ্টিভ ইভেণ্টছ, ফেষ্টিভেলৰ দৰে কিছুমান ইয়াত তেনেকুৱা ধৰণৰ বস্তু আহি পৰিব। চতুৰ্থটো নলেজ এণ্ড প্ৰেক্টিচেছ কনচাৰ্নিং নেচাৰ এণ্ড দ্য ইউনিভাৰ্ছ। ইয়াত বৈদিক উচ্চাৰণৰ দৰে কিছুমান বস্তু আহি পৰিব। আৰু 5 নম্বৰটো হৈছে ট্ৰেডিশ্যনেল ক্ৰাফ্টমেনশ্বিপ। ইয়াত যিবোৰ নিজৰ হাতেৰে তৈয়াৰ কৰা হয় তেনেকুৱা ধৰণৰ কিছুমান বস্তু আহি পৰিব। ভাৰতৰ ফালৰ পৰা 13টা ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ আছে যিবোৰ ইউনেস্কোৰ ইণ্টাৰনেশ্যনেল লিষ্টত ইতিমধ্যে আছেই। এইকেইটা আপোনালোকে ভিডিঅ'টো দেখিবলৈ পাইছে। ভিডিঅ'টো পজ কৰি পিনে আপোনালোকে এইকেইটা পঢ়ি ল'ব গোটেইকেইটা। মই গোটেইখিনি গাই নিদিওঁ যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ যাব। এতিয়া আমি ভাৰত চৰকাৰে যিখন 106 ইনটেঞ্জিবল কালচাৰেল হেৰিটেজৰ ড্ৰাফ্ট লিষ্ট তৈয়াৰ কৰিছে তাত থকা কিছুমান মষ্ট ইম্পৰ্টেণ্ট কালচাৰেল হেৰিটেজৰ ওপৰত আলোচনা কৰিম। ইয়াৰে প্ৰথমটো হৈছে কলমকাৰী, অন্ধ্ৰপ্ৰদেশ, চাংছ অফ চামন, অৰুণাচল প্ৰদেশ। আৰু এটা গৌৰৱৰ কথা, অসমৰ সত্ৰীয়া নৃত্য আৰু অংকীয়া ইয়াত আছে। 5 নম্বৰত দ্য ফেষ্টিভেল অফ চালহেজ, বিহাৰ। 6 নম্বৰত নাচ ফ'ক থিয়েটাৰ, ছত্তীশগড়। 7 নম্বৰত দশ অৱতাৰ, মহাৰাষ্ট্ৰ এণ্ড গোৱা। আৰু 8 নম্বৰত আছে পটোলা ফ্ৰম গুজৰাট। বন্ধুসকল, এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং আৰু ইনফৰ্মেটিভ ভিডিঅ' চাবৰ বাবে আমাৰ চেনেল আছামিজ ডিপ নলেজক ছাবস্ক্ৰাইব কৰক।